নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। খেতি সম্পৰ্কতে কি কৰিছোঁনো, কি খেতি কৰিছোঁ। খেতি বেলেগ একো কৰিব নোৱাৰোঁ, আমাৰ ইয়াত বান্দৰে দিগদাৰ কৰে। সেই গতিকে অকল ভোট জলকীয়াৰ বাহিৰে একো খেতি নহয়। ভোট জলকীয়া কি কৰি আছোঁ এতিয়া আপোনাক দেখুৱাই আছোঁ। ভোট জলকীয়াৰ কাৰণে অকণমান আজি এইবাৰ লেট হৈছে। মোৰ দেউতাৰ বছৰেকীয়া শ্ৰাদ্ধ আছিলে, তাৰ কাৰণে সেইবিলাক প্ৰস্তুতি চলাই থকাৰ কাৰণে ভোট জলকীয়ালৈ অলপ পলম হ'লগৈ। তথাপিতো খেতিটো আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ। এতিয়া আমি পুলি ৰুই আছোঁ। কেনেকৈনো পুলি ৰুইছোঁ তাকে দেখুৱাইছোঁ আপোনালোকক। এয়া চাওক, ভোট জলকীয়াৰ কাৰণে এইবিলাক খলি খান্দি আছোঁ। আৰু আপোনালোকৰ চাওক, এনেকৈ পুলি ৰুম। এয়া দেখিছে, আমাৰ ভাইটি এটাই পুলি ৰুই আছে। সেইকেইজন ভাইটি দেখিছে, এয়া পুলি ৰোৱা কাম চলি আছে। এয়া পচন সাৰ আছিলে, পচন সাৰ মিলাই আছে। সেয়া তাতে এনেকৈ ৰুম আৰু। এয়া এটা প্লেণ্টেশ্যন লৈছোঁ। ইয়াত 2 বিঘামান হ'ব ঘৰতে। মুকলি মাটি আছিলে 2 বিঘামান, তাতে এয়া প্ৰজেক্ট লৈছোঁ। আৰু দেখিছে, এয়া আছে। আজিলৈ ইমানখিনি, আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। নমস্কাৰ, ধন্যবাদ।